নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, গুৱাহাটীলৈ মই গৈছিলোঁ, অৰ্থাৎ মোৰ গ্ৰেড 3 স্কিল টেষ্ট আছিল। গতিকে ভিডিঅ' দিয়াত অকণমান খেলি মেলি হ'ল, গতিকে তাৰ কাৰণে ক্ষমা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই 10th লেভেলত কিমান কাট অফ যাব বা কেনেকুৱা ধৰণৰ হ'ব এই কথা দুটামান ক'ম। অৰ্থাৎ মই একজেক্টলি দি দিব নোৱাৰোঁ যে ইমান কাট হৈ যাব। মই আপোনালোকে জানেই যে একজেক্ট ডাটা কৈ নিদিওঁ যে 118 যাব 119 যাব, তথাপিও মই কিবা এটা কওঁহে, আনুমানিক কিবা এটা কওঁ। মানে একজেক্ট কোনে দিব পাৰিব, লাভ নাই। গতিকে একজেক্ট দি পিনি মই কাইলৈ কিবা এটা দিম, আপোনালোকে নিমিলিব কথাটো। গতিকে আপোনালোকক মই ছেফ এটা মানে বৰ্ডাৰ লাইন দি দিম যে ইমানৰ ওপৰত পালে আপোনালোক নিশ্চিন্ত, এনেকুৱা নিচিনা কথা। কাট অফ কোনেও দিব নোৱাৰে, গতিকে ময়ো সেইবিলাক দি পিনি এনেই টাইম নষ্ট কৰি নাথাকোঁ। কাইলৈ মই দিম ক'লোঁ যেন মই আপোনালোকক কাট অফ মানে ইউআৰত কিমান গৈছিলে 91.5, গতিকে আপোনালোকক যেনিবা মই ক'লোঁ 110 যাব, 105 যাব, পিছত নিমিলিলে আপোনালোকে বেয়া পাব, যেনে কৈছিল নিমিলিলে, কাৰো কথাই নিমিলে। গতিকে আনুমানিক এটা দিছোঁ। অৰ্থাৎ আৰু এটা কথা আপোনালোকে জানেই যে 8th লেভেলৰ তুলনাত 10 লেভেলৰ পোষ্ট বহুত কম। দেখুৱাম আপোনালোকক, মই বৰ্ডত দেখুৱাই দিম কিমান পদ আছে, কিমান কেনেকৈ ক'ত সোমাইছে। গতিকে মানে আপোনালোকে ছেফ হ'বলৈ হ'লে কাট অফতকৈ 10 মাৰ্ক বেছি পাবই লাগিব, কাৰণ অভাৰলেপিঙৰ প্ৰভাৱ নপৰে। কথা তেনেকুৱা ধৰণৰ, অভাৰলেপিঙৰ প্ৰভাৱ 10th লেভেলত নপৰে, কাৰণ গ্ৰেড 4 প্ৰথম ষ্টেপটোৱে হৈছে 10th লেভেল। এতিয়া এইবিলাক কথাত অলপ চালি জাৰি চাব লাগে, কথাবিলাক চালি জাৰি চাব লাগে। ভাইভাত যদি আপোনালোকে কমচে কম 10 পায়, দিবই। 10, 11, 12 এইকেইটা নম্বৰ দিবই। 8, 9, 7 কাকো নিদিয়ে, দিব পাৰে দুই এজনক, হয়তো যিবিলাকৰ একদম ব্যৱহাৰ পাতি বেয়া, কথা পাতিব নাজানে, এনেকুৱা নিচিনা দিব পাৰে। কিন্তু পাব নম্বৰ 10 মান পাবই, এভাৰেজ 10 এটা পাবই চবেই। গতিকে কথাটো এনেকুৱা ধৰণৰ হৈছে, আপুনি যদি ৰিটেনত যদি 10 বেছি পাই আছে আৰু যদি আপুনি ভাইভাত 10 পাইছে, গতিকে আপুনি আগৰ কাট অফতকৈ 20 বেছি হৈ গ'ল, একদম ছেফ। ইমানটো নম্বৰত ছেফ বুলি আপুনি ধৰি থ'ব পাৰে। এতিয়া আপুনি পোৱাৰ আশা মানে বহুতখিনি বাঢ়ি যায়। গতিকে চাই ল'ব, মই আপোনালোকক ডাটা এটা দেখুৱাম আৰু কথা কৈছোঁ কিছুমান। আপোনালোকে ইয়াত ভালকৈ লক্ষ্য কৰিলে দেখিব, অৰ্থাৎ বেছিভাগেই জানেই কথাটো, মানে তথাপিও কৈ দিছোঁ আৰু মই যে 10th লেভেলত পোষ্ট আছিল মাত্ৰ কিমান পোষ্ট, অৰ্থাৎ 1088টা পোষ্টে আছিল, বহুত কম পোষ্ট, 1088। আৰু তাতে ইউআৰত আছিল মাত্ৰ কিমান 906টা পদ। RFWখিনি আমি যদি আঁতৰাই দিওঁ 813টাহে থাকিব, অৰ্থাৎ ইউআৰত সকলোৱে কম্পিটিশ্যন কৰিব পৰা পদ মাত্ৰ 813টাহে। আৰু তেনেকৈ OBCটো বহুত কম, চাওক 58। তাৰ পৰা যদি আমি RFWখিনি আঁতৰাই দিওঁ 47টা পোষ্টে থাকিলে 47, আৰু বাকী ৰিজাৰ্ভেশ্যনখিনিতো আৰু বহুত কম। গতিকে আমি সেইখিনিলৈ নাযাওঁৱেই, এই দুটা হেৰিয়তে ধৰিছোঁ মই। গতিকে ভাবি চাওক কিমান কম, আৰু পোষ্টৰ সংখ্যা কম যদি ষ্টুডেণ্টটো কমকৈ পাছ কৰাইছে বাৰু, 1:2 ৰেচিঅ'ত, অৰ্থাৎ দুগুণে পাছ কৰাইছে। তথাপিও ইয়াত এটা ইম্পৰ্টেণ্ট কথা হৈছে যে ইয়াত 90% পোষ্ট ক'ত আছে, ইউআৰত সোমাই আছে। ঠিক আছে, 90% পোষ্ট ইউআৰত আছে। গতিকে ৰিজাৰ্ভেশ্যন কেটেগৰীত মানে এনেকুৱা নহয় যে ৰিজাৰ্ভেশ্যনত মানে বহুত পোষ্ট আছে, আমি ইউআৰৰ পৰা যদি তললৈ কেনেবাকৈ নামি যাবলৈও হয়, আমি ৰিজাৰ্ভেশ্যনত যেনে তেনে চাকৰিটো পাই যাম বুলি ক'বলৈও মানে ৰিজাৰ্ভেশ্যনত ধেৰ পোষ্ট নাই। গতিকে আমি এনেকুৱাই ভাবি ল'ব লাগিব যে ইউআৰৰ পৰা যদি আমি তললৈ নামি যাওঁ, হয়তো আমাক ৰিজাৰ্ভেশ্যনেও ৰখাব নোৱাৰিব 10th লেভেলত। মানে কথাটো ইয়াত এই লেভেলটোত অভাৰলেপিঙৰ কোনো প্ৰভাৱ নপৰে, অৰ্থাৎ অভাৰলেপিং হওক বা নহওক 10th লেভেলত প্ৰভাৱ নপৰে, একদম নপৰে। কাৰণ নিজে ভাবক আপোনালোকে, মানে কিমান আছেনো। এতিয়া OBC কেণ্ডিডেটজনৰ কথা কৈছোঁ, তেওঁ যদি কেনেবাকৈ এতিয়া যেনে তেনে যদি ইউআৰত পাছ কৰি আছে, তেওঁ মানে বৰ্ডাৰ লাইনত থকা কেণ্ডিডেট এজনে তললৈ নামি আহি নিজৰ মানে ফাইনেল মেৰিট লিষ্টৰ যেতিয়া ফাইনেল ৰিজাল্ট এটা দিব, তেতিয়া এইটো আশা কৰিব নোৱাৰি যে প্ৰায় OBCত মই সোমাই যাম, জেনেৰেলত নাপালেও মই OBCত সোমাই যাম, মোৰ নিজৰ কেটেগৰীত সোমাই যাম। এই কথাটো মানে ইয়াত বৰ আশা কৰিব নোৱাৰি, কাৰণ পোষ্টে নাই। ভাবক 47 জন, মাত্ৰ 47 জন, অৰ্থাৎ 47টা পোষ্টে আছে। গতিকে সেই 47 জনেহে সোমাব পাৰিব। গতিকে এনেকুৱা নহয়, মানে ইয়াত এক মাৰ্কততো বহুত কেণ্ডিডেট সোমাই আছে ইউআৰৰ। গতিকে সেই ইউআৰত বহুত OBCও সোমাই আছে। গতিকে মাত্ৰ 47 জনে ৰখিব বোলে। আগৰ 8th লেভেলৰ নিচিনা নহয় কথাটো, যে 264টা পদ আছে, গতিকে বহুতখিনি কেণ্ডিডেট আছে। গতিকে ইউআৰত থকা বহুতখিনি কেণ্ডিডেট নিজৰ কেটেগৰীত সোমাই পিনি হ'লেও চাকৰিটো পাব, মানে এনেকুৱা ক'বলৈও মানে 10th লেভেলত উপায় নাই। গতিকে মোৰ মতেৰে আপোনালোকে যদি ৰিটেনৰ কাট অফতকৈ 10 মাৰ্ক এটা বেছি পাই আছে, 10+ দেই, 10 মাৰ্কতকৈ যদি বেছি পাই আছে, তেতিয়া ভাইভাৰ আপোনালোকৰ ভাল যদি মাৰ্ক এটা পায়, অৰ্থাৎ মিনিমাম ৰিটেনতকৈ কিমান টোটেল কিমান হ'বগৈ লাগিব, 20+ বা 20 আশে যদি থাকে, বেছি কম নহ'ব আকৌ, 20তকৈ আপোনাৰ 2-3 কমি গ'লে দিগদাৰ আছে। 20 বা তাৰ ওচৰে পাজৰে যদি আপোনালোকে নম্বৰ পাই আছে,
তেতিয়াহ'লে 10th লেভেলত অকণমান ছেফ বুলি ধৰি থওক মোৰ মতে দেই হয় অলপ কমিবও পাৰে এইটো ভাগ্যৰ কথা মানে এনেকুৱা ধৰণৰ ইউআৰতটো অকল OBC নাই বহুত ST STP SC কেণ্ডিডেটো সোমাই আছে গতিকে তেওঁলোকেও ভাল ভাল নম্বৰ বহুত পাইছে মোৰ চিনাকি বহুত STP কেণ্ডিডেট SC কেণ্ডিডেট বহুত নম্বৰ পাইছে 10th লেভেলত 100 কিমান কিছুমানে 18 114 গতিকে এনেকুৱা নম্বৰ পাই আছে গতিকে মেৰিট লিষ্টত ফাইনেল মেৰিট লিষ্টতো তেওঁলোক সেপাৰেট হৈ যাব ন ৰিজাৰ্ভেশ্যন কিছুমান ৰিজাৰ্ভেশ্যন কেটেগৰীলৈ গুচি যাব কিছুমানে ইউআৰতে পাই যাব এনেকুৱা নিচিনা কথা গতিকে ঢেৰো নাযায় ৰিজাৰ্ভেশ্যনলৈ সেইকাৰণে কৈছোঁ গতিকে এই লেভেলত কম্পিটিশ্যন বহুত বেছি হ'ব গতিকে আপোনালোকে এই লেভেলত যে কম নম্বৰ পাই পাছ কৰিম সেইটো কথা ইমান নাভাবিব বহুতে বহুত ক'ব এতিয়া ইউটিউব চেনেল বহুতে বহুত বুলি ক'ব আপোনালোকক যে নাযায় ইমান কম যাব ভিউজ ল'বলৈ বহুতে বহুত ক'ব এতিয়া কথাটো এনেকুৱা ধৰণৰ মই যিটো কথা সেইটো সঁচা কথা কৈছোঁ হয়তো বহুতে শুনিবলৈ বেয়া হ'ব পাৰে কিন্তু 10th লেভেলত কাট অফ বেছি যাব বহুত বেছি যাব বন্ধু-বান্ধৱীসকল মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ নেক্সট ভিডিঅ'টোৰ টপিক হৈছে অভাৰলেপিং কিমান পাৰ্চেণ্টেজত হ'ব অৰ্থাৎ কিমান পাৰ্চেণ্টেজ মানুহৰ ইতিমধ্যে অভাৰলেপিং হৈ আছে বহুতে কৈ আছে 90% অভাৰলেপিং হৈছে 95% অভাৰলেপিং হৈছে 99% অভাৰলেপিং কোৱা হৈছে বুলি কোৱা মানুহো মই ইতিমধ্যে বহুত দেখিছোঁ তথাপি মই ক্লিয়াৰ কৰিম আৰু ইমানটাও ক্লিয়াৰ কৰিব নোৱাৰোঁ অনুমানিক ডাটা এটা ক'ম অৰ্থাৎ আপোনালোকক যি ক'ম মই প্ৰমাণৰ সহায়ত ক'ম কেলকুলেশ্যন কৰি পিনি ক'ম দেখুৱাই দিম আপোনালোকক মই লাইভ কেলকুলেশ্যন কৰি আৰু তাতে কিমান পাৰ্চেণ্টে এইটত পোৱা অৰ্থাৎ 8th লেভেলত পোৱা আশা আছে বা কিমান বাদ পৰি যাব অৰ্থাৎ কিমান থাকি যাবগৈ 8th লেভেলত পাছ কৰা কিমান কেণ্ডিডেটে একেবাৰে নাপাওঁ বাহিৰ ওলাই যাব অকলটো 8th লেভেলতে বাদ পৰি নাযাব 10th লেভেলৰ কিছুমান বাদ পৰি যাব কিছুমানে মানে 8th লেভেলত দিয়া নাছিল 10th লেভেলতে অকল দিছিল তো 10th নাপাব এনেকুৱা নিচিনা কেণ্ডিডেটো আছে গতিকে আপোনালোকে চাই ল'ব ভিডিঅ'টো আপোনালোকৰ সহায়ক হ'ব আৰু আপোনালোকৰ মনৰ খুদনি এটা মৰি যাব গতিকে আপোনালোকে ভিডিঅ' মই নেক্সট ভিডিঅ' এইটোৱে দিম আপোনালোকে গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত বেছি ইম্পৰ্টেণ্ট একদম কেলকুলেশ্যনৰ সৈতে মই প্ৰত্যেকটো ডিটেইলছ এটা এটাকৈ আপোনালোকক দেখুৱাই দিম গতিকে কথাখিনি এনেকুৱা ধৰণৰ যে আপোনালোকক শুদ্ধ ডাটা এটা দিবলৈ চেষ্টা কৰিম অৰ্থাৎ কিমান পাৰ্চেণ্টেজ 10th লেভেলত যাব 10th লেভেল আৰু 8th লেভেল পাছ কৰা কিমান পাৰ্চেণ্টেজ 8ত সোমাব 8ত সোমোৱাৰ পিছত 8ৰ নিজা পাৰ্চেণ্টেজ অৰ্থাৎ অকল 8 পাছ কৰাবিলাকে কিমান পাৰ্চেণ্টেজ পাব এনেকুৱাবিলাক কথা বুজিছে কিজান মই কি ক'ব বিচাৰিছোঁ গতিকে এনেকুৱা ধৰণৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক মই ভিডিঅ' আগবঢ়াম